আজি যাম হৰে কৃষ্ণ মন্দিৰ। মই আৰু মোৰ লগৰ এজন বহুত দিনৰ পৰা ভাবি আছিলো যাম বুলি, কিন্তু কি ক'ব সময়ৰ অভাৱত আজিহে হ'ল যোৱা। হৰে কৃষ্ণ মন্দিৰলৈ আপোনালোকে আহিব লাগিব উত্তৰ গুৱাহাটীলৈকে। উত্তৰ গুৱাহাটীত থকা IIT ৰাস্তাৰ দৰে আপোনালোকে সোমাই আহিব লাগিব। আপোনালোকে ৰিক্সাখিনি গোটেই পাই যাব, ধুনীয়াকৈ ৰখি থাকে। আপোনালোকে গুৱাহাটী IITৰ পৰা অকণমান লেফ্ট ল'ব লাগিব আৰু অলপ দূৰ গৈ পেলাই আমি যাই পাম হৰে কৃষ্ণ মন্দিৰ। আপোনালোকে কোনে কোনে গুৱাহাটী IITৰ ভিতৰত সোমাইছে এবাৰ কমেণ্ট কৰিবচোন। কি ধুনীয়া লাগে কেম্পাছত যাই পেলাই। মই গৈছিলোঁ এবাৰ, ইমান ধুনীয়া লাগে কেম্পাছটো। লেক এটাও আছে ধুনীয়া একদম। এফালে আমি আহি পালোঁ হৰে কৃষ্ণ মন্দিৰ। মই আৰু মোৰ লগৰজনে ভিতৰৰ ফালে আহি গ'লোঁ। বহুত দূৰ গাড়ীত আহি আমি ফাইনেলি পাই গ'লোঁ হৰে কৃষ্ণ মন্দিৰ। এবাৰ মন্দিৰটো চাওক কি ধুনীয়া লাগিছে। মই আৰু মোৰ লগৰজন মিলি মন্দিৰৰ ফালে সোমাই গ'লোঁ। আজি ৰবিবাৰ কাৰণে বহুত মানুহ হৈছে। আমি দুজনে মন্দিৰত আহি ইয়াতে সেৱা আগবঢ়ালোঁ অকণমান। আমি দুজনে পূজাত বহি গ'লোঁ। আপোনালোকে ইয়াতে অহাৰ লগে লগে এই লম্বা ফোটটো আপোনালোকক দিব। আমি পূজা পাতি হোৱাৰ পিছত ইয়াতে আৰতি দিয়ে, ধুনীয়াকৈ মূৰ্তি লৈ ইফালে ঘূৰাই। আমিও মূৰ্তিৰ লগতে ঘূৰিলোঁ। লগ পাম এটা নতুন ভিডিঅ'।